চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী ভেৰগাঁৱত বাগিচাই বাগিচাই শ্ৰমিকৰ এঘণ্টীয়া ধৰ্ণা অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে আজি ভেৰগাঁৱতো চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বাগিচাই বাগিচাই এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি পুৱা ভেৰগাঁও চাহ মজদুৰ সংঘৰ নেতৃত্বত ভেৰগাঁও চাহ বাগিচাৰ ৩০০ শতাধিক শ্ৰমিকে হাতে হাতে বেনাৰ পোষ্টাৰ প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে। ধৰ্ণাৰ অন্তত ভেৰগাঁও চাহ মজদুৰ সংঘৰ সভাপতি বিপুল মাহেলী আৰু সম্পাদক অশোক তাঁতীৰ দ্বাৰা স্বাক্ষৰিত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি সংঘৰ 11 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ এখন বাগিচাখনৰ পৰিচালকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ইপিনে অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখাৰ সম্পাদক পৱন নায়কে জনোৱা মতে সংঘৰ মংগলদৈ শাখাৰ অন্তৰ্গত দৰং আৰু ওদালগুৰি জিলাৰ 22খন চাহ বাগিচাতো আজি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সন্দৰ্ভত মজদুৰ সংঘৰ স্থানীয় নেতৃত্বই শ্ৰম মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত সংঘ আৰু মালিক সন্থাৰ উমৈহতীয়া মঞ্চ নিম্নতম মজুৰি নিৰ্ধাৰণ উপদেষ্টা কমিটিয়ে চাহ শ্ৰমিকৰ ন্যায্য মজুৰি নিৰ্ধাৰণ কৰাত ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ আৰু বাগিচাৰ মালিক পক্ষৰ সদিচ্ছাৰ অভাৱতে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ দাবী আজিকোপতি পূৰণ নহল বুলি উল্লেখ কৰি চাহ মজদুৰৰ দৈনিক মজুৰি শীঘ্ৰে ৩৫০ টকাকৈ বৃদ্ধি নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি ঘোষণা কৰে আৰু বাগিচাৰ কাম-কাজ অচল কৰি দিব বুলি সংঘৰ নেতৃবৃন্দই হুংকাৰ দিয়ে। গণেশ ডেকাৰ ৰিপৰ্ট, ভেৰগাঁও নিউজ 24 বড়োলেণ্ড। মজুরি বৃদ্ধি করক, মজুরি বৃদ্ধি করক,